নমস্কাৰ, মই বাবু হাজৰিকা হায়দৰাবাদত আছোঁ। ব'লক আজি আপোনালোকক হায়দৰাবাদৰ চিটিৰ মাজৰ পৰা অলপ বাহিৰলৈ লৈ যাওঁ। গাঁৱৰ পৰিৱেশ অলপ দেখুৱাবলৈ চেষ্টা কৰিম। গাঁৱলীয়া পৰিৱেশ, মালিকৰে ফাৰ্ম হাউচ আছে। তাত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা পৰিৱেশ, কি কথা। মাছখনো লগাই লৈছোঁ যিহেতু কৰোণাৰ সময়। ব'লক। জেগাটো অলপ ঠেক, সেইটো কাৰণে উলিয়াবলৈ অকণমান জটিল হয়। লাহে লাহে ভালকৈ চাই চিতি উলিয়াব লাগে। ব'লক লৈ যাওঁ আপোনালোকক। দূৰ হ'ব, অলপ যাব লাগিব, যথেষ্ট দূৰ, প্ৰায় 100 কিলোমিটাৰমানেই হ'ব। মালিকৰে নিজৰ ফাৰ্ম হাউচ আছে। আৰু ইয়াত আহি মই এতিয়া পালোহি ৰিং ৰোড, ORR বুলি কয়। ইয়াত আপোনাৰ 2 হুইলাৰ এলাও নাই, 4 হুইলাৰ, ট্ৰাক, বাছ চবৰে এলাও আছে। কিন্তু ইয়াতে আপোনাৰ 4-5টা লেন আছে। ট্ৰাকবিলাক একেবাৰে 1 নম্বৰ 2 নম্বৰ লাইনত, বাকী কাৰ 3, 4, 5 চবৰে স্পীড লিমিট। ট্ৰাকবিলাকৰ 80 আৰু সৰু গাড়ীবিলাকৰ 100ৰ ওপৰত গ'লে আপোনাৰ ফাইন। এয়া গৈ আছোঁ। মোৰ লগত আৰু 2জন আছে, পিছত বহি আছে, লাজ কৰিছে। আৰু যিহেতুকে মোৰ অসমীয়া ভাষা বুজিও, মোৰ ভাষা বুজিও নাপায়, তেখেতলোকে ভাবিছে চাগে কি কৰি আছে এইটো পগলাটোৱে। আৰু আহি পাই গ'লোহি ফাৰ্মৰ ভিতৰত কি আছে দেখুৱাম, আৰু ইয়াৰ আশে পাশে থকা সকলো পৰিৱেশটো দেখুৱাবলৈ অলপ চেষ্টা কৰিম। এয়া এই গেটৰ মুখত এইটো কিয় লগাই ক'বচোন। কিছুমানে কোমোৰা আঁকি পেলাই লগায়, কিছুমানে এনেকৈ ফটো লগাই থয়। কি কাৰণে লগাই ক'বচোন। বহুত मिनिमम एक झाड़ में कितना कुंटल निकलेगा? 2-3 कुंटल एक झाड़ में। हाँ, कुंटल तो नहीं मालूम, 10 क्रेट निकलता। 10 क्रेट बॉक्स, 10 टमाटर बॉक्स रहते हैं ना। हाँ, उसमें तो एक बॉक्स में तो आराम से 30-40 किलो आता है। 30-40 किलो आता है 30-40 होता है एक बैग में। हाँ, पके नहीं है अभी भी। अभी बहुत टाइम में इसका, और एक महीना रहता। जून रहता ना। हाँ, जून में अभी मस्त रहता। हाँ, जून में अभी अप्रैल, मई, जून और 2 महीना। अभी ये कच्चा वाला कोई तोड़ के पका रहा है ना, मेडिसिन डाल के मार्केट में। বলক, আম বাগানখনটো চালোঁ, বহুত ডাঙৰ। গোটেইটো দেখুৱাটো সম্ভৱো নহয়। এতিয়া ইয়াৰ কাষতে ধান খেতি আছে, ধান খেতি চাবলৈ যাওঁ আপোনাৰ। এয়া আপোনাৰ ধান খেতি। এতিয়া আপোনাৰ এপ্ৰিল মাহ, যেনেকৈ আমাৰ তাত বড়ো খেতি কৰে, ইয়াতো বছৰেকত 3টা খেতি কৰে ধানৰ। ধানখিনি বহুতেই চাপৰ, প্ৰায় 8 মানে হ'ব। যথেষ্ট আম বাগানৰ কাষতে লাগি আছে মালিকৰে ধান খেতি।
চাৰিওফালে চাওক আপোনাৰ কিমান ধুনীয়া সুন্দৰ সেউজীয়া পৰিৱেশ টাউনৰ যান জঁটৰ মাজৰ পৰা ইয়াত কিমান সুন্দৰ শান্তিপূৰ্ণভাৱে কিমান সেউজীয়া পৰিৱেশ টাউনত আপোনাৰ যান জঁট ট্ৰাফিক জাম হুলস্থুল ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে গাঁৱলীয়া পৰিৱেশ বুলি ক'লে কিবা এটা ভাল লাগে চাওক কিমান ধুনীয়া কিমান সুন্দৰ পৰিৱেশ চাৰিওফালে চাওক এয়া আৰু এটা বস্তু দেখুৱাম আপোনাৰ কাষতে মানুহ এজনে ছাগলী চৰাই আছে আমাৰ তাৰ ছাগলীতকৈ অকণমান ব্ৰীডটো ওখ ডাঙৰ কি ব্ৰীড নাজানো আপোনালোকে যদি জানে চাই পেলাই কমেণ্ট কৰি জনাবচোন এয়া আপোনাৰ ছাগলী এজাক ছাগলী কি ব্ৰীড নাজানো মানুহ এজনে চৰাই আছে কমেও 200 মান হ'ব তালৈকে আছে ওইজন মানুহজন চৰাই আছে আমাৰ তাৰ ছাগলীতকৈ অকণমান ডাঙৰ ওখ ঠেংকেইটা দীঘল দীঘল প্ৰায় 200 মান আছে তালৈকে আছে